বেয়া খবৰ যদি আপুনি ব্যৱহাৰ কৰে Gpay, Phonepe, Paytm তেন্তে এতিয়াৰে পৰা দিব লাগিব কৰ 1 এপ্ৰিলৰ পৰা কৰ দিবলৈ সাজু হোক যিকোনো ক্ষেত্ৰতেই এতিয়া কেৱল কৰ মাত্ৰ উশাহ ল'বলৈ কৰ দিবলৈ বাকি আনেক মাধমাৰ ইফালে জনসাধাৰণক সুবিধা আগবঢ়াই আনফালে সৰকাই নিয়ে অধিক ধন জিয়াই থকাটো যেন কঠিন হৈ পৰিছে বৰ্তমান সময়ত অধিকাংশ মানুহে Gpay, Phonepe নতুবা Paytm ব্যৱহাৰ কৰে কিন্তু এতিয়াৰে পৰা অনলাইন লেনদেনো ব্যয়বহুল হৈ পৰিব 1 এপ্ৰিলৰ পৰা UPI যোগে বিত্তীয় লেনদেনত ভৰিব লাগিব অতিৰিক্ত ধন 2000 টকাতকৈ অধিক লেনদেন কৰিলে অধিক টকাও ভৰিব লাগিব গ্ৰাহকে নেশ্যনেল পেমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া চমুকৈ NPCI জাৰি কৰিছে নিৰ্দেশনা ডিজিটেল ইণ্ডিয়াৰ যুগত য'ত সকলো ক্যাশলেছ কৰাৰ পৰিকল্পনা কৰা হৈছিল সেয়া জনসাধাৰণৰ বাবে গধুৰ বুজা হোৱা পৰিলক্ষিত হৈছে আজিৰ তাৰিখত টকাৰ লেনদেনৰ ক্ষেত্ৰত নগদ ধন কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে অনলাইন টকা ট্ৰান্সফাৰ সহজ হৈ পৰিছিল কিন্তু এতিয়াৰে পৰা তাতো অতিৰিক্ত ধন দিব লাগিব নিউজ ডেস্ক টাইম 8